নমস্কাৰ বন্ধুসকল, আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি আপোনাৰ কাৰণে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ছেকশ্যনৰ ফালৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আনিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভাল পাব। কুৱেশ্যন নম্বৰ 1, মনোবিজ্ঞানীসকলে বিকাশৰ স্তৰসমূহ কিহৰ ভিত্তিত নিৰ্ধাৰণ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বয়সৰ ভিত্তিত। 2 নম্বৰ প্ৰশ্ন, জন্মৰ সময়ত এটা শিশুৰ শৰীৰৰ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰায় 20 ইঞ্চি। 3 নম্বৰ প্ৰশ্ন, শিশুৱে কিহৰ বাবে ডাঙৰসকলক অধিক প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তোলে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কৌতূহল প্ৰৱণতাৰ বাবে। 4 নম্বৰ প্ৰশ্ন, কোনে কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বুলি অভিহিত কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ষ্টেনলি হলে। 5 নম্বৰ প্ৰশ্ন, কৈশোৰৰ ইংৰাজী শব্দ এডোলেচেন্স শব্দটো ক'ৰ পৰা আহিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব লেটিন ভাষাৰ পৰা। 6 নম্বৰ প্ৰশ্ন, এজন অন্তৰ্মুখী ব্যক্তিৰ প্ৰধান বৈশিষ্ট্য কি? ইয়াৰ উত্তৰটো হ'ব কম কথা কোৱা। 7 নম্বৰ প্ৰশ্ন, শিশুৰ আগ্ৰহ সৃষ্টি কৰিবলৈ শিক্ষকে শ্ৰেণীকক্ষত কি কৰিব লাগে? পুৰস্কাৰ প্ৰদান কৰিব লাগে। 8 নম্বৰ প্ৰশ্ন, বিনে চাইমনৰ বুদ্ধি পৰীক্ষা কি বুলি জনা যায়? ইয়াৰ উত্তৰটো হ'ব বিনে চাইমন কাঠি। আপুনি ইয়াত মনত ৰাখিব, কাঠিটো হ'ব ইয়াৰ শুদ্ধ অপশ্যন। 9 নম্বৰ প্ৰশ্ন, শিশুক কিবা এটা কৰিবলৈ ক'লে নকৰা, খাবলৈ ক'লে নোখোৱা, বয়স্কসকলৰ আদেশ অমান্য কৰা, অনুৰোধ উপেক্ষা কৰা স্বভাৱটোক কি বুলি কোৱা হয়? উত্তৰটো হ'ব নাস্তিবাদ। 10 নম্বৰ প্ৰশ্ন, কেটছমাৰৰ মতে ব্যক্তিত্বৰ ভাগ হ'ল গোলাকায়, দীৰ্ঘকায়, স্থূলকায় আৰু বিকৃতকায়। এইটো ওলোটা পোলোটা থাকে, কিন্তু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব গোলাকায়, দীৰ্ঘকায়, স্থূলকায় আৰু বিকৃতকায়। আজিৰ কাৰণে ইমানে। আৰু যদি আপোনাক আগলৈ ভিডিঅ' থাকে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।